আটাইতকৈ মই কৈছোঁ যে ধনী ইউটিউবাৰজনে হৈছে মুস্তাফিজুৰ ৰহমান। Hello everyone and welcome back to my channel. So guys, আজি ফাৰ্ষ্ট আপডেটটো হৈছে ডিম্পু বৰুৱাৰ ফালৰ পৰা। So ডিম্পু বৰুৱা আৰজে মিৰ্চিত গৈছে এটা প্ৰগ্ৰাম কৰিবলৈ আৰু তেওঁৰ আজিৰ ভ্লগটোৰ জৰিয়তে সেয়া দেখুৱাইছে। যদিহে আপোনালোকে চোৱা নাই তেনেহলে ডেসক্ৰিপচন লিংকটো মই দি দিম, তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব। আৰু লগতে বেহাৰবাৰী আউটপোষ্টৰ কে মোহনকো আৰজে মিৰ্চিত দেখিবলৈ পোৱা গৈছে। মানে দীপজ্যোতি কেওঁতে তেওঁৰ সোশ্যাল মিডিয়া হেণ্ডেলসমূহত তাৰে কিছুমান ফটো শ্বেয়াৰ কৰিছে। আপোনালোকে বাৰু তেওঁলোকক দেখা নাপায়, মানে শুনাহে পাব, কাৰণ ৰেডিঅ' হয়। সো তেওঁলোকৰ প্ৰগ্ৰামটো কেতিয়া আহিব মই তেওঁলোকে গম পোৱা নাই। যদিহে মই গম পাওঁ তেনেহলে নিশ্চয় আপোনালোকক জনাই দিম। ডিম্পু বৰুৱাৰ ৰিলেটেড আৰু এটা আপডেট আছে। ডিম্পু বৰুৱাক জুনিয়ৰ ডিম্পু অৰ্থাৎ জ্ঞানদী ভ্লগছৰ লগত একেলগে দেখা পোৱা গৈছিল আৰু তেওঁ জ্ঞানদী ভ্লগছৰ লগত এটা সৰু ভিডিঅ' বনাইছিল। সো সেই ভিডিঅ'টো মই আপোনালোকক এটা দেখাই দিছো। লগত আছে হেডষ্টু আজি হেডষ্টু কিবা দেখাব, কি নাম? বাছালে কাটা দেখাম। মানে এইটো কিবা এটা কম্ফু টাইপৰ বেলেগ টাইপৰ বস্তু চাওক আপোনালোকে, চাওক চাওক কৰা এতিয়া কৰিম আমি বাছা দাই। এতিয়া আহিছো নেক্সট আপডেটলৈ। এই আপডেটটো হৈছে নৰ্থ ইষ্টৰ সকলোতকৈ ধনী ইউটিউবাৰজনৰ ওচৰত, যিয়ে মাৰ্চিডিজ লৈ ফুৰে আৰু তেওঁৰ লগত 5জনকৈ নিৰাপত্তাৰক্ষী থাকে। আৰু তেওঁৱে হৈছে গোৱালপাৰা জিলাৰ মুস্তাফিজুৰ ৰহমান। তেওঁৰ ইউটিউব চেনেলটোৰ নাম হৈছে ভাইটি মিউজিক কোম্পানী, য'ত 5.32 মিলিয়ন ছাবস্ক্ৰাইবাৰ্ছ আছে। আৰু আপোনালোকে যদি তেওঁৰ চেনেলটো ভিজিট কৰে তেনেহ'লে প্ৰতিটো ভিডিঅ'তে মিলিয়নছত ভিউজ দেখা পাব। মুস্তাফিজুৰ ৰহমানৰ সৰ্বমুঠ 9টাকৈ ইউটিউব চেনেল আছে আৰু তেওঁৰ মান্থলি ইনকাম আপোনালোকে বিশ্বাস নকৰিব 40ৰ পৰা 50 লাখ টকা। আৰু এই কথাটো মই কোৱা নাই, তেওঁ নিজেই এনকে টিভিত হোৱা এটা ৰিচেণ্ট ইণ্টাৰভিউত কৈছে। বেচিকেলি তেওঁ মিউজিক ভিডিঅ' বনায় য'ত বেছিকৈ চাইল্ড আৰ্টিষ্ট থাকে আৰু তেওঁ প্ৰতিজন চাইল্ড আৰ্টিষ্টক একোখনকৈ গাড়ী গিফ্ট কৰিছে। গতিকে ভাবি চাওক তেওঁ কিমান বেছি ধনী হ'ব লাগিব। মুস্তাফিজুৰ ৰহমানৰ লুকমি বাজাৰ নামৰ এটা শ্বপিং মলো আছে আৰু স্পীড নিউজ নামৰ তেওঁলোকৰ এটা নিউজ পৰ্টেল আছে। আৰু মুস্তাফিজুৰৰ এতিয়ালৈকে 9খন গাড়ী আছে। আৰু মোৰ ফালৰ পৰা মুস্তাফিজুৰ ৰহমানলৈ বহুতো শুভেচ্ছা জনালোঁ, যিহেতু তেওঁ হিন্দী ভাষাত ভিডিঅ'সমূহ বনায়। লাগিলে যি লেংগুৱেজতে ভিডিঅ' নবনাওক কিয়, এজন অসমীয়া যুৱক হিচাপে ইমানখিনি ছাকচেছ অৰ্জন কৰাটো সঁচাকৈ বহুত ডাঙৰ কথা। মই আপোনালোকক এনকে টিভিৰ অনুষ্ঠানটোৰ কিছু অংশ ইয়াতে দেখাই দিছোঁ। যদি সম্পূৰ্ণ ভিডিঅ'টো চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যন লিংকটো দিয়া আছে, তাৰ পৰা চাই ল'ব। আৰু মই বিচাৰোঁ আপোনালোকে সেই ইণ্টাৰভিউটো সম্পূৰ্ণৰূপে চাওক। এনকে টিভিত গৈ পেলাই লিংকটো দিয়া আছে, কিয়নো আপোনালোক যদি ইউটিউবাৰ হ'ব বিচাৰে বা ইউটিউবত আহিম বুলি ভাবিছে তেনেহ'লে সেই ভিডিঅ'টোৰ পৰা আপোনালোকে বহুত বেছি মটিভেশ্যন পাব। মোৰ হাতত থকা তথ্যমতে নৰ্থ ইষ্টত, অসমটো মই বাদেই দিছোঁ, মই ভাবিছিলোঁ আগতে ডিম্পু বৰুৱা, বিকাশ চেত্ৰী তেওঁলোকে চাগে। এতিয়া মোৰ হাতত হোৱা খবৰ মতে সমগ্ৰ অসমকে ধৰি নৰ্থ ইষ্টৰ আটাইতকৈ ধনী ইউটিউবাৰজনে হৈছে মুস্তাফিজুৰ ৰহমান, হয়নে নহয়? ধনী বুলি একো নাই, কাৰণ মই যিমান কাম কৰিছোঁ হয়তো তাৰ যিটো ফল মই পাইছোঁ। প্লাছ এখন চাইকেলো নাছিলে, কিন্তু আজিৰ পৰা 2 বছৰ পিছত মোৰ লগত আপুনি চাইছে মই মাৰ্চিডিজ ঘূৰিব পাৰিছোঁ। মান্থলি ইনকাম কিমান? মান্থলি ইনকাম এজ এ ইউটিউবাৰ মই আপোনাক অনুমানিক ক'ব পাৰিম। আনুমানিক? হয়, আনুমানিক হ'ব। চাওক, আপুনি যদি চায় তেনেহ'লে চাব মাৰ্চিডিজ চি ক্লাছ 2খনকৈ এটা মাহতে আমি কিনিব পাৰিম আমাৰ এমাহৰ ৰানিঙেৰে। এতিয়া চি ক্লাছৰ দাম কিমান সেইটো তাৰমানে মই যদি কওঁ, মোৰ যদি অনুমান হৈছে তেতিয়াহ'লে 45ৰ পৰা 50 লাখ। য়েছ, 45 to 50 lakhs। হয়, more than 50 lakhs। এতিয়া আহিছোঁ নেক্সট আপডেটলৈ। এই আপডেটটো হৈছে ভূষণ পাঠকৰ ওপৰত। চ' ভূষণ পাঠকৰ দেউতাকৰ মৃত্যু হোৱাৰ পাছত তেওঁ ছ'চিয়েল মিডিয়াত বেছিকৈ এক্টিভ নাই, আৰু যিহেতু মাকৰো ক'ভিড হৈছিল আৰু তেওঁ ফেচবুকত এটা আপডেট দিছে যে তেওঁ অতি সোনকালে এই সকলোখিনি কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিব। আৰু তেওঁ ফেচবুক পোষ্টটোৰ জৰিয়তে কৈছে যে মোৰ বাবাৰ স্বৰ্গগামী হোৱা আজি 19 দিন পাৰ হ'ল। মোৰ ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম, টুইটাৰ, হোৱাটছএপ ইত্যাদি পৰিয়ালৰ ফালৰ পৰা লাভ কৰা সীমাহীন সমবেদনাৰ মেছেজ, কমেণ্ট, পোষ্ট, ফোন কলবোৰ পাই মই সঁচাকৈ অভিভূত তথা নিজকে সাহসী কৰি তুলিব পাৰিছোঁ। তাৰ বাবে মোৰ সকলো শুভাকাংক্ষীক অলেখ অলেখ ধন্যবাদ জ্ঞাপন কৰিছোঁ, বিপদৰ সময়ত মোক সাহসী কৰি তোলাৰ বাবে। মাকো হস্পিটেলৰ পৰা ঘৰত অনা 2 দিন হ'ল, এতিয়া লাহে লাহে তেওঁ সুস্থ হৈ উঠিছে। হঠাৎ কেনেকৈ কি হ'ল সকলো কথা অহাকালি এটা ভিডিঅ'ত আপোনালোকক বিৱৰি ক'ম। ধন্যবাদ।
চ' এতিয়া মই আপোনালোকক দুটামান এচিভমেণ্টৰ বিষয়ে জনাম চ' কংকন তালুকদাৰে তেওঁৰ চেনেলটোত 100K ছাবস্ক্ৰাইবাৰ হোৱাৰ বাবে লাভ কৰিছে চিলভাৰ প্লে বাটন চ' তাৰে ওপৰত তেওঁ এটা ভিডিঅ' বনাইছে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিম তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব আৰু নষ্ট ল'ৰাই ইউটিউবত কমপ্লিট কৰিছে 100K ছাবস্ক্ৰাইবাৰ্ছ আৰু চেনেলটোত যদি আপুনি নতুনকৈ ভিজিট কৰিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব থেংক ইউ